হেল্ল' এভৰিৱান, লখিমপুৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু মাধৱদেৱৰ জন্মস্থান, গতিকে ইয়াতে আছে এখন নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্ৰ। ভাবিলোঁ আপোনালোককো লৈ যাওঁ, আহকচোন এতিয়া ভিতৰলৈ যাওঁ। আমি টিকেট লৈ এণ্ট্ৰি মাৰিলোঁ, মোৰ মানুহজন, মই আৰু বাই। খুব বেছি ধুনীয়া, কিন্তু ৰ'দ দি আছিলে অকণমান, ৰ'দক আওকাণ কৰি আমি আগলৈ গৈ আছোঁ। আহকচোন চাওঁ কিনো আছে ইয়াতে। ইয়াতে খুব ধুনীয়াকৈ সজোৱা আছে। পৰিৱেশটো বহুত বেছি ধুনীয়া, বতাহ মাৰি আছে, ৰ'দ দিছে যদিও। এইফালে আছে পাণ্ডুলিপি ভৱন। ইয়াতে যিসমূহ আমাৰ সাঁচি পাতৰ পুথি, ধৰ্মীয় গ্ৰন্থ, সেইসমূহৰ সংৰক্ষণ আছে। কিছুমান ফটোৰ সৈতে বৰ্ণনা আছে। আমাৰ যি নামঘৰৰ আসন আছে, সেইসমূহ খুব ধুনীয়াকৈ সজোৱা আছে। এখন পাৰ্ক আছে, এৰিয়াটো বহুত বেছি ধুনীয়া, আপোনালোকে ঘূৰিব পাৰিব, টাইমসমূহ স্পেণ্ড হ'ব। আৰু নামঘৰ আছে, নামঘৰৰ যি আসন সেয়াও মিউজিয়ামত খুব ধুনীয়াকৈ সংৰক্ষণ কৰা আছে। এই কলাক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কিছু ব্যতিক্ৰম আৰু বহুতো চাবলগীয়া আছে, গতিকে এবাৰ আহিব। তেওঁৰ জন্মস্থান যিহেতু, গতিকে এবাৰ আহিব। মাধৱদেৱৰো যিসমূহ অৱদান আছে সেইসমূহৰ বিষয়েও ভালকৈ গম পাব। আৰু এইফালে যি আমাৰ সত্ৰীয়া সংস্কৃতি, লগতে আমাৰ টেৰাকোটা বিভিন্ন ধৰণে সজোৱা আছে। মুঠতে পৰিৱেশটো বহুত বেছি ধুনীয়া। মিউজিয়ামৰ ভিতৰত ভিডিঅ' কৰিবলৈ নিদিয়ে, গতিকে আপোনালোকে আহিব আৰু এবাৰ চাব। বহুতো চাব লগা আছে, টেৰাকোটা শিল্পৰ পৰা আৰম্ভ কৰি বিভিন্ন বাদ্যযন্ত্ৰৰ বিৱৰণ তাতে স্মাৰ্ট টিভিত আছে। এবাৰ আহিব আৰু চাবচোন।